নমস্কাৰ। ১ নম্বৰ প্ৰশ্ন হৈছে লাভলীনা বৰগোহাঁই কি খেলৰ লগত জড়িত? উত্তৰ হৈছে বক্সাৰ। ২ নম্বৰ হিমা দাস কি খেলৰ লগত জড়িত? উত্তৰ এথলেটিক্স। ৩ নম্বৰ বিশ্বৰ ১ নম্বৰ খেলুৱৈজনৰ নাম কি? উত্তৰ ভিক্টোৰিয়া আজাৰেঙ্কা। ৪ নম্বৰ ভাৰতৰ প্ৰাক্তন হকী খেলুৱৈ এজনৰ নাম? উত্তৰ আয়াপ্পা। ৫ নম্বৰ ভাৰতৰ ছিডনী ক্ৰিকেট গ্ৰাউণ্ডৰ সন্মানীয় বঁটা বিজয়ী কোন? উত্তৰ শচীন। ৬ নম্বৰ ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল টুৰ্ণামেণ্টখনৰ নাম কি? উত্তৰ দুৰাণ কাপ। ৭ নম্বৰ অৰ্জুন বঁটা পোৱা প্ৰথম ভাৰতীয় ক্ৰিকেটাৰজন কোন? উত্তৰ মেলিম দুৰাণী। ৮ নম্বৰ এজন আইঅ'চি সদস্যই কি দুটা ভাষাৰ যিকোনো এটা ক'ব পাৰিব লাগে? উত্তৰ ইংৰাজী বা ফৰাচী। ৯ নম্বৰ ইমৰান খানে কোনখন বিশ্ববিদ্যালয়ত ক্ৰিকেট খেলিছিল? উত্তৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়। ১০ নম্বৰ কোনবিধ খেলৰ পিচখনক ডায়মণ্ড বোলা হয়? উত্তৰ বেছবল। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই নটিফিকেশ্যনটো অন কৰি ল'ব। এঘাৰ নম্বৰ কেতিয়াৰ পৰা অ' ক্ৰিকেট ৱৰ্ল্ড কাপৰ আৰম্ভণি হৈছিল? উত্তৰ ১৯৭৩ চনত। ১২ নম্বৰ কুইন্স পাৰ্ক অভেল ষ্টেডিয়াম ক'ত আছে? উত্তৰ স্পেইন। ১৩ নম্বৰ বিশ্বৰ আটাইতকৈ পুৰণি মহিলা হকী ক্লাবটোৰ নাম কি? উত্তৰ উইম্বিলডন লেডিজ হকী ক্লাব। ১৪ নম্বৰ দুৰাণ কাপ কোনটো খেলৰ লগত জড়িত? উত্তৰ ফুটবল। ১৫ নম্বৰ পৃথিৱীৰ আটাইতকৈ সক্ৰিয় আগ্নেয়গিৰিটোৰ নাম কি? উত্তৰ কটোপাক্সি। ১৬ নম্বৰ তাজমহলৰ আৰ্হিত ঔৰংগাবাদত নিৰ্মাণ কৰা
অট্টালিকাটোৰ নাম কি? উত্তৰ বিবিকা মকবৰা। 17 নম্বৰ, ভাৰতৰ প্ৰথম বিশ্বকাপ বিজয়ী অধিনায়ক কোন? উত্তৰ কপিল দেৱ। 18 ৰঞ্জী ট্ৰফী ইতিহাসত 1000 ৰান সংগ্ৰহ কৰা আৰু উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈ কোন আছিল? উত্তৰ মিডিয়াম পেচাৰ এল.এন. অমৰ সিং। 19 নম্বৰ, ভাৰতৰ সৰ্বাধিক প্ৰচাৰিত বাতৰি কাকতখনৰ নাম কি? উত্তৰ মালয়ালম মনোৰমা। 20 নম্বৰ, অৰ্থশাস্ত্ৰৰ লেখক কোন? উত্তৰ কৌটিল্য। শেষত ভিডিঅ'টো ভাল লাগিলে বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।